নমস্কাৰ, মই পিংকিতালে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিলৈ আহিছোঁ আপোনালোকৰ আগলৈ লোকেল মুৰ্গীৰ এটা চিম্পল ৰেচিপি। যিহেতু সকলোৰে বনোৱা পদ্ধতিটো বেলেগ বেলেগ হয়, মইনো কেনেকৈ বনাইছোঁ চাওঁ আহকচোন। প্ৰথমতে মই মাংসটোত নিমখ, হালধি আৰু মছলা দি সানি 20 মিনিটমান থৈ দিম। ইফালে কাটি লৈছোঁ পিঁয়াজ, তেজপাত, আদা, নহৰু আৰু বিলাহী পেষ্ট। আৰু আছে খুন্দি লোৱা জালুক, জলকীয়া, আদা, নহৰু, লং আৰু ইলাইচি। আৰু এইফালে অমিতা, আলু আৰু বিলাহী। কেৰাহীখন গৰম হোৱাৰ পিছত তেল দি দিছোঁ আৰু দি দিছোঁ তেজপাত। এতিয়া দিছোঁ পিঁয়াজ, খুন্দি থোৱা পেষ্টখিনি, জালুক, লং আৰু ইলাইচি। পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈ যোৱাৰ পিছত মাংসখিনি দি দিছোঁ আৰু ভালদৰে মিলাই লৈছোঁ। গেছৰ হিটটো মই মিডিয়াম ফ্লেমত ৰাখিছোঁ। এতিয়া মই ঢাকনিৰে ঢাকি থৈ দিম। 5 মিনিটমানৰ পিছত মই আকৌ অকণমান লৰাই ল'ম। মাংসখিনি সিজি নোযোৱালৈকে মাজে মাজে এনেদৰে লৰাই থাকিম। মাংসখিনি সিজি গৈছে আৰু এতিয়া দি দিছোঁ খুন্দি থোৱা জলকীয়া। মাংসখিনি যিহেতু সিজিলে, এইকাৰণে এতিয়া দি দিছোঁ বিলাহী, আলু আৰু অমিতাখিনি। দি হোৱাৰ পিছতে মই ভালদৰে গোটেইখিনি মিলাই লৈছোঁ। যিহেতু আগতে মই নিমখ আৰু হালধি সানি থৈছিলোঁ মাংসত, সেইকাৰণে এতিয়া অকণমান অকণমানহে দিছোঁ। আলু আৰু অমিতাখিনি আধা সিজালৈকে মই এনেদৰে ঢাকি থৈ দিম। আলু আৰু অমিতাখিনি আধা সিজা হৈ গৈছে, এইকাৰণে এতিয়া পানী দি দিছোঁ। এতিয়া আকৌ অকণমান অকণমান আদা আৰু নহৰু দি দিছোঁ। এতিয়া দিলে পিছত গোন্ধটো ধুনীয়া আহিব। এতিয়া ঢাকনিখন ঢাকি থৈ দিম। যেতিয়ালৈকে পানীখিনি নাইকিয়া হৈ নাযায়, তেতিয়ালৈকে এনেদৰে বইল কৰি থাকিম। এয়া চাওক, ধুনীয়াকৈ উতলি আছে। মাজে মাজে লৰাই দিছোঁ। আলু আৰু অমিতাখিনি সিজি গৈছে, এতিয়া মই অকণমান ভাঙি দিম। তেতিয়াহে গ্ৰেভি হৈ যাব। এয়া চাওক, হৈ গ'ল। এতিয়া চব্জি ৰেডি। আপোনালোকে এনেদৰে বনাই খাই চাব কেনেকুৱা লাগে। ৰেচিপিটো যদি চাই ভাল লাগিলে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।